এই বন্ধুসকল আজি আপোনালোকে চাই আছে হৰকান্তস ব্লগ। আজি আপোনালোকক দেখাম আমাৰ মামাহঁতৰ গুদাৰ জন্মদিন। তাত মই যি খাম আপোনালোকক দেখাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া মই আছোঁ চকানৰ আগত। এতিয়া অলপ দেৰিকৈ যামেই আৰু অলপ ভাগত ধৰিছে আৰু সেইকাৰণে ইয়াত বহি আছোঁ। এই কৈছোঁ না আৰু তামান ভাগত ধৰিছে দিয়ক। ইও বা ক'ত বা মৰিলি দেখা দেখি নাই ক'ত বা গেলি। আহিছে আব্দুল ড্ৰাইভাৰ আহিছে মোৰ বেছি আমাৰ আব্দুল ড্ৰাইভাৰ। এই ভাই বলা দেৰি হৈছে নাই দেৰি হৈছে আৰু ক'ত মৰি ঐ পাৰ্থ মমতাই গৈ আছ যে ত্ৰিদীপ তোক চিনিব নোৱাৰা দাড়ি চলি গলি গ'ল। ক'ত চিনি যাবি 2 বছৰ দেখা দেখি হোৱা নাই। সেইটো হয়। বাকী খবৰ কি? এই খবৰ ভাল। কি কৰি আছ এতিয়া তই? মই এতিয়া ট্ৰেক্টৰ ফাৰ্ম খুলিছোঁ। ট্ৰেক্টৰ ফাৰ্ম? তই ট্ৰেক্টৰ ফাৰ্ম নাজান নেকি? কি বাৰু? গাহৰি ফাৰ্ম। দেউতাৰ পইচা দি মই গাহৰি ফাৰ্ম খুলিলোঁ। আচ্ছা তই এতিয়া কি কৰি আছা? আছোঁ আৰু 2 এটা টিউশ্যন কৰি ডাল বেকাৰ বুলিয়ে ক'ব পাৰা আৰু। ইউটিউব চেনেল এটা খোলাৰ খুব ইচ্ছা আছিল, কিন্তু তোৰ আইডিয়া একো নাই। হ'লে তোৰ কেনেকৈ খোল? তোৰ কিবা আছে নেকি আইডিয়া? এই তই ইউটিউব চেনেল খুলিবি, তই টেনশ্যন কিয় লৈছা? মোৰ তাত ঢেৰ আইডিয়া আছে। কচোন কি আইডিয়া আছে তোৰ? মোবাইলটো অন কৰিবি, দুটামান মুজদা দিবি, ইউটিউবত আপলোড কৰিবি, তই ভাইৰেল। প্লাছ কথিত ভাষাত তই দুটামান কথা কবি, দুটামান গালি দিবি, তই ভাইৰেল। এই দুটা দিতই নৰা আৰু এটা মোৰ সমাধান আছে। সেই দুটা ৰাতিপুৱা হাগাৰ পায়, মুতাৰ পায়, ভাত খোৱাৰ পায়, চব আপলোড কৰিবি ইউটিউবত, তই ভাইৰেল ভাল। এই ধেমালিবোৰ বাদ দে না, মই চিৰিয়াছ ভাই। আচ্ছা দে চলি ভাই। তেনেহ'লে মোৰ এজন ভাল মানুহ চিনাকি আছে, তেওঁ ইউটিউবৰ বিষয়ে চব জানে। কোন তেওঁ? তেওঁৰ নাম হৈছে ওৱান এণ্ড অনলি ইউটিউবল গুৰুজি। ইউটিউবল গুৰুজি ক'ত ঘৰ? মোক দিবিচোন এড্ৰেছটো। তেওঁৰ এড্ৰেছটো মই তই হোৱাটছআপ পঠিয়াই দিম। দে ঠিক আছে হ'ব দে, দি থবি। দে ক'ত যা? এইটো ইউটিউবল গুৰুজি ঘৰ নে? ঘৰ হয়। নাম? ত্ৰিদীপ বাষ্য। থাম? থাম মানে কি? তোৰ ঘৰ ক'ত? মোৰ ঘৰ বানেপাৰা। কাম? কাম মানে ইউটিউবল গুৰুজিক লগ কৰিব। নাই এতিয়া নৰা, তই একদম বিজি আছে। নাই একদম ইমাৰ্জেঞ্চি মোৰ। নৰা তই একদম ব্যস্ত তাই। মই বৰ বিপদত পৰিছোঁ। নাই হেলা কৈ লাভ নাই, তই বিজি। দাদা এইটো আপুনি চাহ পানী কিবা খাব? এইটো লওকচোন। এইগিলা আৰু কিয় দিবা লাগে? নিদিলেও কথা নাছিল। ঠিক আছে মই এতিয়া ভিতৰত যাওঁ। যাবা কিন্তু ইয়াতে চাইনটো কৰি য। এইখিনিত কৰিবা। হৈছে দে যা। বাপ্পা ঐ কিবাকে ৰাতিৰ দামটো ওলালে মাংস। দোস্ত আজি আপোনালোকক মই কিছুমান এনেকুৱা এপৰ বিষয়ে ক'ম যিবোৰ এটা সময়ত ময়ে প্ৰমোট কৰিছিলোঁ আৰু জুই বুলি কৈছিলোঁ। আজি তাক ময়ে আনইনষ্টল কৰিম, কাৰণ এতিয়া সেইটো ট্ৰেণ্ডিং চলি আছে আৰু মোৰ কাৰণে সদায় ভিউজ মেটাৰ্ছ। চাই থাকক আপোনালোকে চেনেল। दोस्तों मैं हूँ आपका यूट्यूबर गुरुजी, चलिए शुरू करते हैं। कौन तुम यार कार परमिशन लाई छै? नमस्कार गुरुजी, मैं त्रिदीप बाष्य मैं बाहर वाला परमिशन तो লৈ ए ये মানে ঠাই দিব আৰু জাকেটৰে সোমাব দিয়ে মানে কি কৈছে? আচ্ছা কোৱাচোন কি হৈছে? মই গুৰুজি বহুত এটা বিপদত পৰিছো। মই মানে ইউটিউব চেনেল এটা খুলিব খুজিছো, কিন্তু মই একো নাজানো। মোৰ একো আইডিয়া নাই। ইউটিউব খুলিব খুজিছা? তাহলে তুমি ঠিক জায়গাতে আহিছা। ইউটিউব খুলিব খুজিছা যদি মই তোমাক এটা কথা কওঁ, ইউটিউব তিনিটা বস্তু আছে। এক নম্বৰ হ'ল কন্টেন্ট, দুই নম্বৰ কন্টেন্ট, তিন নম্বৰ কন্টেন্ট।
অৰ্থাৎ কণ্টেণ্ট গতিকে তুমি কণ্টেণ্ট বিচাৰা কাৰণ ইউটিউবত কণ্টেণ্টেই হ'ল মেইন বস্তু কণ্টেণ্ট যদি ভাল হয় তোমাৰ দেখিবা তোমাৰ চেনেল চালো ঠিক আছে তুমি এতিয়া যোৱা কণ্টেণ্ট বিচাৰা কি আছিল গাঁওখনৰ নামটো মানে বাৰা ছাকচেছ হোৱাৰ পিছত মিঠাই পঠাব নাপাহৰিবা ঠিক আছে তেনে গুৰুজী যাওঁ এতিয়া মই কণ্টেণ্ট বিচাৰোঁগৈ तो चलिए शुरू करते हैं মা পানী এগিলাছ দেচোন বাবা পানীখিনি খাই গাটো ধুই আনিব ঠিক আছে Hi guys. ভাল লাগা নাই Hi friends. Hey, sorry লাগিব কি কম Hey dosto. Hey, নগল কৰা বুলি হ'ব Hello dosto. Hello guys. স্বাগতম জনাইছো আপোনালোকক মোৰ নতুন ইউটিউব চেনেললৈ আৰু আজি আমি আপোনালোকক দেখুৱাম এখন নতুন ঠাই যত আপোনালোকে বিভিন্ন ধৰণৰ প্ৰাকৃতিক হোৱা নাই হেল্ল' গাইজ আজি আপোনালোকক দেখুৱাম এখন এনেকুৱা ঠাই য'ত আপোনালোকে বহুত মানে মোৰ দ্বাৰা নহ'ব আৰু কি কৰোঁ ভাঞ্চা কৰোঁ নেকি মা অ' মা কি হ'ল ক 500 টকা এটা দেচোন মা মোৰ তাত ক'ত পাবি দেউতাক কৈছে না যা দেউতা অ' দেউতা কিয় মাতি আছা মোক 500 টকা এটা দেচোন এই পিকনিক যাওঁ মানে লগৰ ছোৱালীৰ লগত হে 400 টকা 300 টকা কি কৰা 200 টকা আছে 100 টকা লৈ যা 50 টকাৰ চব্জি বজাৰ লৈ দি আৰু 50 টকা মোৰ ধৰি দি মোৰ দ্বাৰা ফাইনছো নহ'ব নাজানো কিমান সফল হ'ব ভাগৰি পৰিছোঁ মই কিন্তু মই হাৰি নাযাওঁ আকৌ চেষ্টা কৰিম
Hello guys, স্বাগতম জনাইছো আপোনালোকক মোৰ YouTube চেনেল টেকনিক্যাল YouTube চেনেললৈ আৰু আজি আপোনাক আনবক্সিং কৰি দেখুৱাম এই মোবাইলটো তো ভিডিওটো আমি স্টাৰ্ট কৰি দিও এখনত কি আছে ইউজাৰ মেনুৱেল আছে কিবা কিবি লিখা আছে মানে একো ক'ব লগা নাই আৰু তো এতিয়া আমি মোবাইলটো চাও আনবক্সিং কৰো ভালে আৰু ভাল লাগিছে মানে বেছি ওজনো নাই কালাৰটো আপোনাৰ গ্ৰীন এণ্ড গ্ৰীনাৰ আপোনাৰ ক্যামেৰা কোৱাড ক্যামেৰা 64 মেগাপিক্সেল আৰু আপোনাৰ ফ্ৰণ্টটো আছে আপোনাৰ 13 মেগাপিক্সেল আৰু প্লাস আপোনাৰ ইন্টাৰনেট ষ্টৰেজটো হল হেৰি হ'ব 64 হ'ব আৰু ৰোমটো হ'ব আপোনাৰ ৰেমটো হ'ব 11 GB এই নোৱাৰি ৰবিলা আনবক্সিং নহ'ব মোৰ দ্বাৰা मारबिलो म किन के डैमेज दिन्छ त म दिदैन ना के दे आ मतलब म मुडी नै दे आ ए अतो की सास আছে म না জানে তো যাবি না এরপর না ডিস্টার্ব হইছে দে এই তুমি কিং কে মরা হাই দেখ গেম কে মরা এই গেম খেলে ভাল লাগে দে তাতে পড়াশোনা করবি অলপমান চাকরি কাজটা করবি তাতে চাকরি হবি এতে কি মুরা হবি ততে হ্যাঁ এতে আমি খেলে খেলা আমি ইসলাম কি আমি শুনি হ্যাঁ মোক কোন কি আমি শুনি তো গেমটো ইনস্টল কৰি চাবি তাৰপিছত গম পাবি মাকৰ মুৰা আলাহান ও দিদে কি হবরে আসো বলে কি করি আছো এতে গেম খেলি আছে এই কি গেম খেলি আছো এই দিছে হ্যাঁ লে দে হবে তুই কি করি করজা বাকি ভালো আৰু ভাল তই যে মই কৈছিলো ইউটিউবৰ গুৰিতে গৈছিলি না গৈছিলো কিন্তু তোৰ সাকসেস নহলো মানে ঘৰত আহি মই ইউটিউবৰ গুৰি ভালকৈ বুজাই দিছিল কিন্তু ঘৰত আহি মই ট্ৰাই কৰিলো একো মানে বিচাৰি পোৱা নাই না কন্টেন্ট নাই ভিডিও একো হোৱা নাই মুঠতে আনসাকসেসফুল হ'ল হ'ব দে টেনশ্যন কেলে হৈ যাব নাই ভাই মোৰ বহুত টেনশ্যন হৈ গৈছে কিন্তু চাওঁ আৰু কি হয় পিছত হ'ব বাকি কিবা খাবি নেকি চকলেট টকলেট খাওঁ খাবি এই চকলেট এই দি দিয়া খাম কে না হয় নেকি মই লৈ আহিছোঁ দাদা কণ্টেণ্ট আছে নেকি কন্টেন্ট কি কন্টেন্ট অ সৰি চকলেট কি যে কৈ থাকো আজিকালি বহুত সময় হৈছে কিজানি কণ্টেণ্ট নামত এইটো লৈছে বাবা ভাত হৈছে খোৱাহি
কন্টেন্ট বাবা কি চিন্তা কৰি আছ ভাতখিনি খোৱা হে প্ৰভু তাক যাতে মংগল কৰা লক্ষ্য কৰি আছো তুমি মোৰ প্ৰতি একেবাৰে গুৰুত্ব দিয়া নাই ইমানকে কত অন্যমনস্ক হৈ থাকা নাই নাই কোন নাই তুমি কিবা লুকুৱাই আছা মোৰ পৰা লুকুৱা নাই তো আকৌ কিবা কোৱা তেনেহ'লে কি ক'ম এতিয়া কি ক'বা সেইটো ময়ে ক'ম নেকি তোমাক আচ্ছা ঠিক আছে কিবা কোৱা ভাল লগা ভাল লগা শুনা কৈছোঁ তোমাৰ দুচকুত মই বিচাৰি পাওঁ মই মোৰ কি বিচাৰিছা কণ্টেণ্ট তোমাৰ এনি টাইম খালি কণ্টেণ্টে থাকা তুমি মই যাওঁ এই ৰ'বাচোন কণ্টেণ্ট নহয় মই মোৰ জীৱনৰ পথ বিচাৰি পাওঁ এই গ'লেই বটছ তোৰ সমস্যাটো মই বুজি পাইছোঁ তই বিষয়বস্তু অৰ্থাৎ কণ্টেণ্ট বিচাৰি হাবাথুৰি খাইছ ইমান দিনে তই বাহিৰতহে কণ্টেণ্ট বিচাৰি আছিল সেইবাবে তই বাৰে বাৰে বিফল হৈ আছ এবাৰ তই তোৰ নিজৰ মাজতে কণ্টেণ্ট বিচাৰি যাচোন তই নিশ্চয় সফল তোৰ অন্তৰৰ গভীৰ কোণত লুকাই থকা সৃষ্টিখিনি প্ৰকাশ কৰ বাস্তৱ জীৱনত সন্মুখীন হোৱা সমস্যাবোৰ মানুহৰ মাজলৈ লৈ কণ্টেণ্ট হিচাপে তথাচ আমি এইটো নতুন প্ৰয়াস কৰিছোঁ আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাইছে আৰু এয়া আমাৰ কেমেৰামেন তেওঁ বহুত কষ্ট কৰি মানে কেমেৰা মাৰিছে ধুনীয়াকৈ তেওঁ ৰেকৰ্ডিং কৰিছে গমেই পাইছে আপোনালোকে থেংক ইউ মানে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি আমাৰ তাতে কিবা ভুল ভ্ৰান্তি হৈছে সেইখিনি আপোনালোকে টাইম উলিয়াই দিয়ে মানে আমি যিহেতু প্ৰথম চেষ্টা কৰিছোঁ তাত কিবা ভুল হোৱাটো স্বাভাৱিক সেইটো আপুনি কমেণ্ট ছেকশ্যনত জনাব আৰু লগতে যদি কিবা ভাল লাগিছে সেইখিনি এপ্ৰিচিয়েট কৰিব যাতে আমি উৎসাহ পাওঁ আৰু আগলৈ নতুন ভিডিঅ' আমি দি থাকিব পাৰোঁ তো ভিডিঅ'টো লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটোলৈ বেল আইকনটো দবাই দিব যাতে আপোনালোকে আগলৈও আমাৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে ধন্যবাদ বাই বাই